স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আহিছোঁ মাহীহঁতৰ ঘৰলৈ আৰু আচলতে আজি আমাৰ গাঁৱত মানে আমাৰ ঘৰৰ ওচৰৰ নামঘৰটো কীৰ্তন আছে, যিটো নামঘৰত ভাগৱত হৈ গৈছিলে তাতে আকৌ আজি কীৰ্তন আছে। কিন্তু তাৰ আগতে আজি মানে এটা ৰেচিপি বনাইছিলোঁ, গতিকে সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ। আগে ৰেচিপিটো চাই লওক, তাৰপিছত বাকীখিনি দেখাই আছোঁ। এইফালে লৈ লৈছোঁ এইকেইটা ভেন্দি আৰু এইকেইটা বহুত বুঢ়া বুঢ়া ভেন্দি, এইকেইটাও বুঢ়া, অলপ কোমল আছে এইকেইটা। আচলতে বুঢ়া ভেন্দিকেইটা এনেকৈ খাব মন নাযায় ন, গতিকে আজি অকণমান ভাবিছোঁ বুঢ়া ভেন্দিকেইটা অলপ বেলেগ ষ্টাইলত বনাম, গতিকে চাই যাব কেনেকৈ বনাওঁ। বিলাহী 3টা লৈ লৈছোঁ, পিঁয়াজ আৰু এই কল লৈছোঁ আদা নহৰু। এইফালে ভেন্দিকেইটা কাটি ল'লোঁ, আচলতে এইকেইটা কোমল কাৰণে মই এনেকৈ দি লৈছোঁ আৰু বাকী কোমলখিনি এনেকৈ থৈছোঁ আৰু পুৰঠখিনি অলপ এনেকৈ সমান কৰি দি দিছোঁ, যাতে মানে পাপাই যিটো পুৰত হ'লে বুঢ়া হ'লে বেয়া পায় ন, ভেন্দিটো চুবাব নোৱাৰে, গতিকে পাপাৰ কাৰণে কোমলখিনি দিম, গতিকে সেয়াই আৰু এনেকৈ দি লৈছোঁ। আৰু এয়া আমাৰ ঘৰৰ দেই, গোটেইবোৰ ঘৰতে বা বহুত লাগিছে, ভেন্দি লেচেৰি মাহ বহুত লাগিছে। ইয়াত এতিয়া দি লৈছোঁ নিমখ আৰু হালধি অলপ, আৰু এইখিনি অকণমান এনেকৈ মিহলাই লৈছোঁ নিমখ হালধিখিনি। আনফালে এয়া মই কেৰাহীত তেল দি দিলোঁ, এতিয়া তেলখিনি গৰম হৈছে আৰু ভেন্দিখিনিও দি লওঁ ইয়াতে। এতিয়া ভেন্দিখিনি দি এতিয়া লৰাই লৈছোঁ, যিহেতু নিমখ হালধি মই ভেন্দিত সানিয়ে লৈছিলোঁ, গতিকে আৰু এতিয়া নিমখ হালধি দি থকা নাই। এইখিনি ভাজা হৈ গ'ল, এতিয়া ইয়াতে দি লৈছোঁ জিৰা গুড়ি 1 চামুচ আৰু হালধি অকণমান দি লৈছোঁ, যিহেতু প্ৰথমতে হালধি দিয়ে লৈছিলোঁ এইখিনি ভাজি লওঁ আলুতে, গতিকে হালধি এতিয়া বেছি দিয়া নাই। আৰু এইফালে এইখিনিত বিলাহী পিচি থৈছিলোঁ, আদা নহৰু পিঁয়াজ আৰু বিলাহী, এইখিনি ইয়াতে দি লৈছোঁ, গোটেইখিনি ইয়াত দি ল'লোঁ আৰু এতিয়া অকণমান সময় লৰাই আছোঁ। আৰু এইখিনি এতিয়া ঢাকন লগাই দিলোঁ, অকণমান সময় সিজক, পানী দিয়া নাই বাৰু এতিয়ালৈ। বিলাহীখিনি দি অলপ টাইম ঢাকি থৈছিলোঁ আৰু এতিয়া ইয়াৰ পৰা তেলটো ওলাই আহিছে, গতিকে ইয়াত মই পানী দি ল'লোঁ, পানী অলপমান বেছিকৈ দিছোঁ, যিহেতু অলপমান কাৰী নিচিনা বনাম। তো এইফালে এইখিনি ৰেডি হৈ গ'ল আৰু কিছুমানে টেষ্ট কৰি চালে টেষ্টি হৈছে, এতিয়া এইখিনি নমাম আৰু। যিহেতু মাহীহঁতৰ ঘৰৰ পৰা আহি পাওঁতে অলপ দেৰি হৈ গ'ল, গতিকে জলদি কাপোৰ কানি সলাই এতিয়া আমি নামঘৰলৈ যাব ওলাইছোঁ। ইফালে কুচুমে আৰু মায়ে তামোল পাণ ধূপ ধূনা ঠিক কৰি আছে, সেৱা কৰিবলৈ যাওঁ। ইফালে মা আছে আৰু বাকী ভাইটিহঁত গ'ল, ধন গ'ল, কুচুম আহি আছে। মা আহক এবাৰ আকৌ ওলাওহি, এইফালে মা ওলালে, কুচুম আহি আছে, বাকী ভাইটিহঁত গৈছে আৰু। অঁ কুচুম ভাইটি লাগিছে দেউতা সমানে বজাৰ কাৰণে ন।
আৰু কীৰ্তনত উঠা ফটো কেইখনমানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে আজি মোৰ চেনেলটোত নতুনকৈ চাইছে ভিডিঅ' তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।